আসসালামু আলাইকুম ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ মাজত আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সেইখন হ'ল গলত যদি মাছৰ কাঁটা বিন্ধে কি কৰিব। তাৰ বাবে মই এই ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰি মনোযোগ সহকাৰে চাই থাকক। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি মাছেৰে ভাত খাই থাকোঁতে যেতিয়া অন্যমনস্ক হওঁ, তেতিয়া হঠাৎ আমাৰ গলত মাছৰ কাঁটা বিন্ধে। সেই মাছৰ কাঁটা বিন্ধিলে আমি ভয় পাওঁ বা বহুত টেনচনত পৰোঁ যে সেই মাছৰ কাঁটা কেনেকৈ গলৰ পৰা এৰাব পাৰিম। যিসকলৰ গলত মাছৰ কাঁটা বিন্ধা নাই, তেওঁলোকেও এই ভিডিঅ'টো ভালকৈ চাই থাকিব। কাৰণ আজি বিন্ধা নাই, যেতিয়া বিন্ধিব তেতিয়া কিন্তু বহুত টেনচনত পৰিব। সেইকাৰণে বিপদ অহাৰ আগতে ইয়াৰ সমাধানটো জানি থওক। জানি থোৱাটো কঠিন কাম নহয়। এদিন না এদিন হ'লেও আপোনাৰ কামত লাগিব। এই আয়াতখন কোৰাণৰ সূৰা ৱাকিয়া আয়াত নম্বৰ 83। এই আয়াতখন সম্পূৰ্ণ কাৰ্যকৰী আৰু পাৱাৰফুল আমল। এই আয়াতখন 3 বাৰ পঢ়াৰ লগে লগে গলৰ পৰা মাছৰ কাঁটা আঁতৰি যাব। আয়াতখন হ'ল ফালাউলা ইজা বালগতিল হুলকুম। এই আয়াতখন পঢ়ি থু গিলাৰ লগে লগে আঁতৰি যাব। আৰু বেলেগ কাৰোবাৰ যদি গলত মাছৰ কাঁটা বিন্ধে, তেতিয়াহ'লে আপুনি এই আয়াতখন পঢ়ি তেওঁৰ গলত ফু দিব। তাৰ পিছত তেওঁক থু গিলিব ক'ব। তেতিয়া আপুনি চাব পাৰিব লগে লগে সেই কাঁটাখন গুচি যাব। এতিয়া আপোনাৰ বিপদ মুক্ত। মই এই আয়াতখন 3 বাৰ পঢ়াৰ পিছত এবাৰ থু গিলাৰ লগে লগেই আঁতৰি গৈছিল। আপোনালোকৰ কেইবাৰ পঢ়াৰ পিছত আঁতৰি যায় কমেণ্ট বক্সত জনাব। এই আয়াতখন পঢ়াৰ নিয়ম হ'ল, এই আয়াতখন পঢ়াৰ আগত অলপ কষ্ট কৰি পাক পবিত্ৰ হৈ ল'ব। তাৰ পিছত এই আয়াতখন পঢ়ি তৰ্জনী আঙুলি আৰু মধ্যমীয়া আঙুলিয়েদি গলৰ যিটো অংশত কাঁটা বিন্ধিছে তাৰ ওপৰৰ পৰা তললৈ লাহেকৈ মালিচ কৰি দিব। আৰু মালিচ কৰি দিয়াৰ পাছত থু গিলিব। আল্লাহৰ ৰহমতে সেই কাঁটা গলৰ পৰা আঁতৰি যাব। এই আছিল আজিৰ ভিডিঅ'। এই ভিডিঅ'টোৰ পৰা যদি আপুনি উপকৃত হৈছে, তেতিয়াহ'লে এটা লাইক কৰিব। আৰু যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধু-বান্ধৱলৈ শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও উপকৃত হ'ব পাৰে। ভিডিঅ' শেষ কৰাৰ আগত আৰু এটা কথা কওঁ, যদি সৰু ল'ৰা বা ছোৱালীৰ গলত বিন্ধে, তেতিয়াহ'লে আপুনি এই আয়াতখন পঢ়ি তেওঁৰ গলত ফু দিব। আৰু যদি ডাঙৰ মানুহৰ বা বৃদ্ধা মানুহৰ বিন্ধে, তেতিয়াহ'লে তেওঁলোকক এই আয়াতখন নিয়মমতে পঢ়িব ক'ব। আৰু যদি পঢ়িব নোৱাৰে বা নাজানে, তেতিয়া আপুনি এই আয়াতখন পঢ়ি তেওঁৰ গলত ফু দিব। আৰু সেই কাঁটাৰ ওপৰৰ পৰা তললৈ এবাৰ বা দুবাৰ লাহেকৈ মালিচ কৰি দিব। এই ভিডিঅ'ৰ পৰা যদি আপোনাৰ কোনো মতামত থাকে, তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব। আজিলৈ ইমানতে। খুদা হাফিজ।